বিহু বুলিনো কিনো ঘৰতে সোমাই থাকিম নহয় জানো। কালি যিহেতু 1 তাৰিখ মাঘৰ কালি, সেইকাৰণে আমি গ'লোঁ ৰংঘৰ বাকৰিলৈ বুলি। ৰংঘৰ বাকৰিত বিহু পাতিছিলে যিহেতু, এফালে লগৰ কেইজনীমান আৰু মই তেনেকৈ গ'লোঁ ৰংঘৰ বাকৰি। এফালে আহি পাই গ'লোঁহি। আহি পাই দেখিছোঁ একদম জুবিনদাৰ ফটো এখন একদম ধুনীয়াকৈ মানে ৰাখিছে। এফালে আহি পাই অকণমান মেলা ঘূৰিলোঁহে, কিন্তু একো লোৱা মেলা নাই কিন্তু দেই। এফালে মেলা অকণমান চালোঁ, চাই মেলি আকৌ আমি ভিতৰলৈ সোমাই আহিলোঁ। কালি যে বহুত মানুহ হৈছিলে কৈছোঁ নহয়, একদম মানে ভৰি আছিলে আৰু ইমানেই মানুহ হৈছিলে। এফালে একদম নাচ চলি আছে, এফালে চৰাইদেউ বিহুৰ হুঁচৰি চোৱাৰ মানে নাচ চাবলৈ বুলিয়ে গৈছিলোঁ। মেইন কথাটো মানে বিহু চাবলৈ বুলিয়ে গৈছিলোঁ। এইফালে বিহু চালোঁ, তাৰপিছত এইফালে ফটো চটো মাৰিলোঁ অকণমান। নমস্কাৰ, মই মেঘালী গৈ আপোনালোক সকলোকে মোৰ নিউটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এফালে মোক কেনেকুৱা লাগিছে জনাব দেই। আৰু এফালে একদম ফটো চটো মাৰি মেলি আজৰি হ'লোঁ। তাৰপিছত ইফালৰ পৰা সিফালে এনেই অলপ আৰু ঘূৰি ফুকি ফুৰিলোঁ। তাৰপিছত আমাৰ এইফালে এইকেইগৰাকীয়ে বনাই আছে ৰীল, গম পাইছেনে? একদম ৰীল বনাই আছে পূৰা। মই কিন্তু বনোৱা নাই বাৰু ৰীল, সিহঁতি বনাই আছে, মই সিহঁতি বনোৱা তাকে চাই আছোঁ। কিন্তু নাচিবই নাজানো ন, কিন্তু ৰীল বনাই ইমান মানুহৰ আগত লাজে লাগিব, সেইকাৰণে বনোৱাতকৈ নবনোৱাই ভাল আৰু। তাৰপিছত এইফালে দেখিছে নহয় মানুহ, পূৰা মানুহ কৈছোঁ নহয়, এনেকুৱাই মানুহ হৈছিলে। তাৰপিছত এইফালে ঘৰ আহিব হৈ গ'ল যিহেতু, এফালে বেলিও পৰিলে। তাৰপিছত বিহু চালোঁ। তাৰপিছত দাদাহঁতে ফোন কৰি আছে ওলাইছনে তাৰ পৰা, তেনেকৈ ফোন কৰি আছে। এফালে চুলো গৈছোঁ বৈ, তিহঁতি মানে অকণমান আগতে ওলাই গ'ল যিহেতু, এফালে ফোন কৰি আছে যিহেতু, সেইকাৰণে ওলাই দিলোঁ আৰু ৰংঘৰৰ পৰা। এফালে ওলাই মেলি আহিলোঁ, কিবাকিবি অকণমান খালোঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই।